হেল্ল' এভৰিৱান সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। তো বন্ধুসকল, যদিহে আপোনালোকৰ ইণ্ডিয়ান আৰ্মিত যোৱা সপোন আছে তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ, কিয়নো অসমৰ কোন ডিষ্ট্ৰিক্টৰ ৰেলী কেতিয়া হ'ব আৰু লগতে কেতিয়াৰ পৰা ইণ্টাৰভিউ হ'ব ইণ্ডিয়ান আৰ্মিৰ, আৰু লগতে কেতিয়াৰ পৰা আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ কাৰণে এপ্লাই কৰিব পাৰিব, সকলোবিলাক মই এইটো ভিডিঅ'ত অফিচিয়েল নটিফিকেশ্যনৰ দ্বাৰা জনাম। আৰু লগতে আমাৰ অসমৰ কোন ডিষ্ট্ৰিক্টৰ ৰেলী কেতিয়া হ'ব সকলোবিলাক মই এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাই দিব। তো এই ভিডিঅ'টি সকলোলৈ শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গলৈ যিসকলে ইণ্ডিয়ান আৰ্মিৰ কাৰণে সপোন দেখি আছে বা যিসকলে এবাৰ নতুনকৈ ইণ্ডিয়ান আৰ্মিত ৰেলী দিবলৈ যাব সেইসকলে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে সকলোবিলাক জানে। তো যদিহে এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, কিয়নো মই এনেধৰণৰ ইনফৰ্মেশ্যন আপোনালোকলৈ ভিডিঅ'ৰ দ্বাৰা লৈ আহোঁ। তো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি যদি বেল আইকনটো প্ৰেছ কৰে তেতিয়াহ'লে আপোনালোকে অতি সহজে সেইবিলাক নটিফিকেশ্যন আপোনালোকে পাই যাব। তো বলক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে যিখন নটিচ দেখিছে এইখন নটিচ হৈছে অফিচিয়েলভাৱে অহা এখন নটিচ, আৰু এইখন নটিচত আমাৰ অসমৰ কোন ডিষ্ট্ৰিক্টৰ ৰেলী কেতিয়া হ'ব আৰু লগতে কোন কোন ডিষ্ট্ৰিক্টৰ হ'ব আৰু ক'ত হ'ব সকলোবিলাক দিয়া আছে, আৰু লগতে এপ্লাই কেতিয়াবা কৰিব পাৰিব সকলোবিলাক ইয়াত দিয়া আছে। তো আপোনালোকক সকলোবিলাক ডিটেইলছ জনাম। তো আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাই দিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব। তো বন্ধুসকল, আপোনালোকক কৈ দিওঁ যে ৰেলীটো কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব। তো বন্ধুসকল, আপোনালোকে চাব পাৰে এইখন অফিচিয়েল নটিফিকেশ্যনত দিয়া আছে ৰেলীটো হ'ব ফেব্ৰুৱাৰী 6 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 19 তাৰিখৰ 2021 চনলৈকে ৰেলীটো হ'ব। তো আপোনালোকক কৈ দিওঁ ক'ত হ'ব। তো আপোনালোকে নিশ্চয় গম পাইছে যোৰহাটৰ মৰিয়নিত যিহেতু ইণ্ডিয়ান আৰ্মিৰ ৰেলী হয়, তো যোৰহাটৰ মৰিয়নিত এবাৰ ৰেলী হ'ব। তো কোন কোন ডিষ্ট্ৰিক্টৰ ৰেলী হ'ব সকলোবিলাক কৈ দিম। তো বন্ধুসকল, ইয়াত 10খন ডিষ্ট্ৰিক্টৰ ৰেলী হ'ব। তো 10খন ডিষ্ট্ৰিক্টৰ ৰেলী কোন কোন ডিষ্ট্ৰিক্ট আছে সকলোবিলাক আপোনালোকক জনাই দিম। তো বন্ধুসকল, আপোনালোকে চাব পাৰে ইয়াত দিয়া আছে যোৰহাটৰ, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি, নৰ্থ লখিমপুৰ আৰু কাৰ্বি আংলং। এই 10খন ডিষ্ট্ৰিক্টৰ ৰেলী যোৰহাট মৰিয়নিত হ'ব 6 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰী 2021 চনত। তো আপোনালোকে নিশ্চয় গম পালে কোন কোন ডিষ্ট্ৰিক্টৰ ইয়াত ৰেলী হ'ব। তাৰপিছত আপোনালোকক জনাবলৈ চেষ্টা কৰিম কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকক সকলোবিলাক জনাম। তো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই দিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব। তো বন্ধুসকল, আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 25 ডিচেম্বৰৰ পৰা 23 জানুৱাৰী 2021 চনৰ ভিতৰত। তো আপোনালোকে নিশ্চয় গম পালে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 25 ডিচেম্বৰ 2020 চনৰ পৰা 23 ডিচেম্বৰ 2021 চনৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অনলাইন দ্বাৰা কৰিব লাগিব। আৰু লগতে ইয়াৰ যি এডমিট কাৰ্ডখন কেতিয়া দিব সকলোবিলাক দিয়া আছে। তো এডমিট কাৰ্ড দিব আপোনালোকে চাব পাৰে 24 জানুৱাৰী 2021 চনৰ পৰা 30 জানুৱাৰী 2021 চনৰ ভিতৰত আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ইণ্ডিয়ান আৰ্মিৰ বাবে। তো ইণ্ডিয়ান আৰ্মিৰ ৰেলীটো আপোনালোকে নিশ্চয় গম পালে কেতিয়া হ'ব। যোৰহাটৰ মৰিয়নিত হ'ব 6 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰী 2021 চনৰ ভিতৰত ইণ্ডিয়ান আৰ্মিৰ অপেন ৰেলী হ'ব। তো কি ডিষ্ট্ৰিক্টৰ আপোনালোকে নিশ্চয় গম পালে 10খন ডিষ্ট্ৰিক্টৰ হ'ব। আপোনালোকক ক'লোঁ, আপোনালোকে নিশ্চয় বুজি পালে। আৰু লগতে হাইট কিমান লাগিব, চেজ কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, প্ৰত্যেকটো পোষ্টৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ। তো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই লিংকটো থাকিব। তো সেই ভিডিঅ'টোত মই সকলোবিলাক কৈছোঁ যে জেনেৰেল ডিউটিৰ কাৰণে কিমান হাইট লাগিব, কিমান বয়সৰ পৰা কিমান বয়সৰ কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব, আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান পাৰ্চেণ্টেজ লাগিব, কোনখন ছাবজেক্টত কিমান পাৰ্চেণ্টেজ লাগিব, সকলোবিলাক সেই ভিডিঅ'টোত মই জনাইছোঁ। তো আপোনালোকে এই ভিডিঅ'টোৰ তলত লিংক আছে, সেই ভিডিঅ'টো আপোনালোকে সেই লিংকত গৈ সেই ভিডিঅ'টো চাব, সকলোবিলাক ডিটেইলছ জানিব যে এডুকেশ্যন কোৱালিফিকেশ্যন হাইট কিমান লাগিব, চেজ কিমান লাগিব, সকলোবিলাক সেইটো ভিডিঅ'ত সুন্দৰভাৱে বুজোৱা আছে। তো আপোনালোকে সেই ভিডিঅ'টি চাব। তো এইটো ভিডিঅ' সকলোৱে শ্বেয়াৰ কৰিব যাতে সকলোৱে জানে, কিয়নো যিবিলাকে এইবাৰ নতুনকৈ ইণ্ডিয়ান আৰ্মি ৰেলী দিবলৈ যাব সেইসকলে নাজানিব পাৰে, কিয়নো এইবাৰ ইণ্ডিয়ান আৰ্মি ৰেলী ক'ত হ'ব, কেতিয়া হ'ব। তো সেইসকলে যদি এই ভিডিঅ'টো চাই তেতিয়াহ'লে অনলাইন কেতিয়াবা কৰিব পাৰিব, সকলোবিলাক জানিব পাৰিব ডিটেইলছ। তো আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, আৰু যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এই ভাল খবৰটো দিয়াৰ বাবে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, কিয়নো মই এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন সদায় আপোনালোকলৈ লৈ আহোঁ ইউটিউব ভিডিঅ'ৰ দ্বাৰা। তো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি যদি বেল আইকনটো প্ৰেছ কৰে তেতিয়াহ'লে অতি সহজে আপোনালোকে সেই ভিডিঅ'বিলাক পাব পাৰিব। তো আজিলৈ ইমান আছিল। নমস্কাৰ, জয় আই অসম।